হেল্ল' গাইজ, কি খবৰ? আজি মই আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো চাই খুব এনজয় কৰিব, আমিও এনজয় কৰিম। আৰু আহকচোন ভিডিঅ'টো আৰম্ভণি কৰোঁ। এয়া চাৰেগামা এইটো ইমান ধুনীয়াকৈ মিউজিক বজাই আছে। চাওকচোন, প্ৰথমতে ভগৱানৰ এটা প্ৰাৰ্থনা এওঁলোকে মিউজিক কৰি আছে। কিমান ধুনীয়াকৈ বাঁহী সুৰটো যে কিমান ভাল লাগে ন। আজি দৰাক গা ধুৱাবৰ কাৰণে পানী তুলিব যাব আৰু পানী তোলা ৰাতিপুৱা পানী তুলিব। এয়া ৰাইজ গোট খাইছে। ইফালে মহিলা সমিতি এওঁলোকে পানী তুলিব যাব আৰু আহিব। এতিয়া পানী তুলিবৰ কাৰণে কিছুমান নিয়ম কৰি আছে, পণ্ডিতে নিয়ম কৰি আছে। যেতিয়া সকলো লগ খাব তেতিয়া পানী তুলিব যাব আৰু গধূলিলৈ দৰাক গা ধুৱাব সেই পানীয়েদি। মানুহজন চাওকচোন কিমান ধুনীয়াকৈ বজাই আছে। ওম গণপতি নমঃ। আৰু এইফালে গোপিনীসকল চবেই উঠিছে পানী তুলিবৰ কাৰণে। চবেই হাতত এটা এটা কলহ লয় আৰু কলহ লৈ পানী তুলিব ওলাইছে। এওঁলোকে যে ৰাতিপুৱাৰ পৰা ব্ৰত থাকি পানী তোলে, যেতিয়ালৈকে দৰাই গা ধুৱে তেতিয়া তেওঁলোকে খায় খানা। চাওকচোন কিমান ফূৰ্তিৰে তেওঁলোকে পানী তুলিব ওলাইছে, ডান্স কৰি কৰি নাচিছে। এগৰাকী গোটেইগৰাকী ওচৰ চুবুৰীয়া হয় আৰু নিজৰ বংশৰ মানুহখিনিও আছে ইয়াতে। তামোল আমাৰ ল'ৰাটো গৈছে নাচি নাচি, সেইফালে দেউতাকেও নাচিছে চাওকচোন। ভায়েকৰ বিয়া, ককায়েকৰ কিমান ফূৰ্তি। আৰু এইডোখৰত যে পানী তোলাৰ আগতে দৰা মাকক কিছুমান প্ৰশ্ন সোধে গোপিনীসকলে। বয়সস্থ গোপিনীসকলে সোধে কিছুমান প্ৰশ্ন কয়, উত্তৰটো দিবলৈ কয়। আৰু এফালে ৰেডি হৈছে পানী উঠাবৰ কাৰণে। এইটো কাষতে নামঘৰ আছে, এইটো নামঘৰৰ ফিচাৰী হয়। এই ফিচাৰীটোতে সকলোৱে এনেকেই গাঁৱৰ মানুহবিলাকে নিয়ম কৰে। পানীৰ দিনত বহুত পানী হয় বাৰু, ওপৰলৈকে পানী হয় ফিচাৰীটো। এইটো ৰাইজে নিজে খান্দি লোৱা ফিচাৰী হয়।
উঠাব লাগিব 1 2 3 কৈ চাওকচোন কিমান ধুনীয়াকৈ সমানতে চবেই উঠাইছে পানীবিলাক আৰু এইখিনি যে থৈ দিব পানীখিনি ঘৰতে পূজা কৰি ল'ব পানীখিনিতো আৰু এইখিনি গধূলিলৈকে থৈ দিব এইখিনিতে অকণমান বেং পাৰ্টিৰ লগত ডান্স কৰিব ডান্স কৰি দিয়া খুৰা দিয়া হয় ডান্স অকল বোমা ফুটাবৰ কাৰণে ৰেডি হৈ আছে আৰু এইখিনিতো অকণমান নিয়ম হৈছে বিচনা চাদৰ এখন থৈ কিবা নিয়ম কৰিছে তাৰপিছত মাকক বনাব দিছে দৰা মাকক এইফালে পণ্ডিতে পূজা কৰি আছে আৰু এইফালে দৰা দুখনমান চেলফি উঠাইছে কেইগৰাকীমান আইতাই আৰু এইটো ৰাস্তা সকলোৱে বাহিৰতে বহি আছে এইফালে শুভ বিবাহ আৰু এইফালে কফি ৰেডি কৰি থোৱা আছে কোনোবাই খাব পাৰে ইয়াতে আৰু এইফালে পানীপুৰি যোগাৰ কৰি থৈছে পানীপুৰিটো ইমানেই চেল হৈছে আৰু আমাৰ চাব দেই আমাৰ দেউৰটো ছোৱালীজনী কিমান পানীপুৰি খাইছে তাই অকল খানা এৰিলে অকল পানীপুৰিয়ে খায় এইজনী চাওকচোন ইমানেই জ্বলা হৈছে তাৰপিছতো তাই খাইছে পানীপুৰি 3টামান খালে চাগে আৰু এফালে পুৰি ৰেডি কৰি আছে দিয়া ষ্টাইলটো চাওকচোন কিমান ধুনীয়াকৈ দিছে পনীৰ বনাব আৰু এইফালে খানাৰো ৰেডি হৈ গ'ল এইফালে গাঁৱৰ মানুহ হয় আলহীও আছে বহুত আলহীও আছে গাঁৱৰ মানুহ হয় চবেই সকলোৱে মিলি খানা খাইছে বহুত মানুহ আহিছিলে আৰু মানুহজনে ইয়াতে বজাব আহিলে কিমান ধুনীয়াকৈ বনাই খুৱাইছে তেওঁ খানাত আছিলে খাচী মাংস মাছ আছিলে পনীৰ আছিলে আৰু চিকেনো আছিলে আৰু এয়া হ'ল খাচী মাংসৰ আৰু মিক্স ভাজি এটা আছিলে আৰু সৰু আলু ফ্ৰাই আছিলে খানাও বহুত বঢ়িয়া হৈছিলে বিয়াৰ খানা আৰু এয়া মোৰ ফটো গাইজ আপোনালোকে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' আহি আছে চাই থাকিব